So hello everyone, welcome back to my YouTube channel Abhirupa's Diary. So আজিৰ vlogটো এনেকৈ ষ্টাৰ্ট কৰিব লগা হ'ল যেহেতু কি মই ইন্ট্ৰডাকচন দিবলৈ পাহৰি থাকিলোঁ আৰু আজিৰ vlogটো হৈছে বিহু vlog যেহেতু কি সবৰে গাত বিহু লাগিয়ে আছে গতিকে vlogটো ষ্টাৰ্ট কৰোঁ আৰু এয়া এফালে এইজনী মই পিছফালে এয়া আইতাই কাম কৰি আছে আৰু এইজনী হৈ গ'ল মোৰ পেহী আৰু এয়া বায়ে ৰিলছ বনাই আছে আৰু এইজনী মই আৰু এয়া দেখিছে নহয় মোৰ বাৰ নক্সাবোৰ এখন ফটোতে ইমান পষ্ট দিয়ে আৰু এয়াই এইফালে মই ভাবিলোঁ আপোনালোকক মই কাপোৰযোৰ দেখুৱাই দিওঁ এইযোৰ মোৰ পেহীৰ কাপোৰ হয় এইযোৰ বোলে তিৱাসকলে পিন্ধে পেহীয়ে কোৱা মতে আৰু মোৰ এই কাপোৰযোৰ বিৰাটেই ভাল লাগিলে ভাবিলোঁ যে আপোনালোকক দেখুৱাই দিওঁ আৰু লগতে আজি আছিলে গৰু বিহু গতিকে মই ৰাতিপুৱা গৰু বিহু গৈছিলোঁ পাপাৰ লগত গতিকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ এয়া গৰু মাহ হালধি সানি পেলাই এয়া গৰু কেতিয়া পানীত মানে নদীত গা ধুৱাব তাৰপিছত আমিও মাহ হালধি সানিলোঁ বাৰু দেই তাৰপিছত আমিও ধুৱামো এয়া অকণমান দেখুৱাই দিছোঁ এয়া আচলতে আমাৰ গৰু নাই বাৰু এয়া মানে আমাৰ ঘৰৰ ওচৰৰ ককাহঁতৰ গৰু হয় এয়া এইজনী মই আৰু এয়া মোৰ মুখৰ গতি দেখিছেই নহয় মাহ হালধি লগাই পেলাই আপোনালোকক অকণমান দেখুৱাই দিছোঁ এইজনী তাৰপিছত গৰু বিহু দিনাখনেই সন্ধিয়া সময়কণত এইটো যিহেতুকে সদায় কৰা হয়েই গৰু বিহু দিনাখন সন্ধিয়া সময়কণত জাক দিয়া হয় গতিকে আজি মই পেহীহঁতৰ ঘৰতে দিলোঁ কাৰণ আজি মই ভাবিলোঁ যে আজি পেহীহঁতৰ ঘৰত থাকিম ৰাতিকৈ গতিকে আজি ঘৰত নাথাকোঁ পেহীহঁতৰ ঘৰত থাকিম আৰু এয়া এফালে ৰাতিকৈ পেহী মই আৰু বা একেলগে আমি তিনিজনী এনেকৈ শুই আছোঁ এয়া আমি তিনিজনী চ' গাইজ ফাইনেলি ৰাতিৰ 10টা বাজিলে আৰু এতিয়া পেহীয়ে বনাই আছে খানা আৰু এয়া আৰু ইয়াতে কুকুৰ আছে দেই কুকুৰকেইজনী ইমান মৰম লগা চ' গাইজ ফাইনেলি আমাৰ ডিনাৰ খতম হ'ল আৰু এতিয়া মই কেইটামান ফটোশ্বুটো কৰিলোঁ বাৰু মানে ফটো চটো তুলিলোঁ আৰু আজি যিহেতুকে পেহীহঁতৰ ঘৰত আছোঁ আৰু তুলিব লাগে হয় নহয় আৰু এয়া আকৌ বাচনো আছে ধুবলৈ মোৰ এগালমান তাৰপিছত আৰু নিজৰে ঘৰ যেতিয়া ধুব লাগিবই ন এতিয়া 10:49 মান হ'ল 11টা বাজিবই আৰু চ' গাইজ হেপী বিহু টু অল মাই ইউটিউব ফেমিলি সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিহেতু কি বিহু ভাবিলোঁ যে ফটো কেইখনমান তুলিব লাগিব এইটো হৈছে মোৰ মেকআপ কিটটো এতিয়া মই মেকআপ কৰিম চ' মেকআপ কৰাৰ আগে ভাবিলোঁ কি যে আপোনালোকক আজি নগাঁও বতৰটো দেখুৱাই দিওঁ নগাঁও বতৰটো আজি বহুতে বেয়া আৰু বৰষুণো দিছিলে এনেকুৱা বতৰত মাংস খাই বহুতে ভাল লাগে নহয় জানো মাংস খালোঁ বাৰু চ' এতিয়া মোৰ মেকআপ ষ্টাৰ্ট হৈ গৈছে চ' ফাৰ্ষ্টতে মই লগালোঁ পণ্ডছ ক্ৰীম উইদাউট মাই মাদাৰ্ছ পাৰ্মিশ্যন চ' এইটো গোটেই ক্ৰীমটো ধুনীয়াকৈ মুখত এপ্লাই কৰিব লাগিব একচুৱেলি মই মোৰ মাৰ গডৰেজৰ পৰা লুকাই লৈ আহিছিলোঁ আৰু এটা কথা আগতেই ইনফৰ্ম কৰি থওঁ যে মই মেকআপ কৰিব একদমেই নাজানো কাৰণ মোক সৰুৰ পৰা মোৰ পাপাই মোক কেতিয়াও মেকআপ কৰিব এলাউ কৰা নাছিলে বাট মই আজি বিহুৰ কাৰণে মই এটা ট্ৰাই কৰিম বুলি ভাবিলোঁ গতিকে যদি কিবা ভুল হয় বা বেয়া হয় ভুলটো হৈছে বাট ক্ষমা কৰি দিব এতিয়া মই ফাউণ্ডেশ্যনখিনি ভালকৈ ঘঁহি আছোঁ আৰু এতিয়া লগাম মই আইশ্বেড' চ' আইশ্বেড'টো চবেই লগাব জানে বাট মোৰ ফাৰ্ষ্ট ট্ৰাই আৰু মই এতিয়া লগাম আইশ্বেড' এয়া মই আইশ্বেড' লগাই আছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে আগতে এবাৰ সৰু থাকোঁতে লগাইছিলোঁ সেইটো কাৰণে আৰু হাতা দিও অকণমান ট্ৰাই কৰিছোঁ আৰু নেক্সট এটা বহুত ডাঙৰ কথা এইটো আপোনালোকে মোৰ পৰা শিকি ল'ব এইটো হৈছে আইলিনাৰ জেগাত মই এতিয়া এইটো কাজল লগাম কাৰণ মই আইলিনাৰ লগাব নাজানো গতিকে মই এইটো লেকমি কাজল লগাম চাব কেনেকৈ যিহেতু কি মই ভালকৈ মেকআপ কৰিব নাজানো মই আগতে কৈছোঁ মই যিমানখিনি জানো মই সিমানখিনিয়ে কৰিছোঁ আৰু এতিয়া মই লগাম কাজল লগাম লেকমি কাজল মানে আইলিনাৰ নলগাওঁ আৰু
মানুহে আইলিনা বুলিয়ে ভাবিব বাট মই আইলিনা নলগাওঁ কাৰণ কাজলটো দিয়ে হৈ যায় আৰু মই আইলিনা লগালেতো আৰু চেচেই আৰু গোটেই সোপা গতিকে মই আইলিনা নলগাওঁ কাজলকে লগাওঁ ৰাখক আপোনালোকক দেখুৱাই আছোঁ মোৰ কাজলটো মই কেনেকৈ লগাম So yeah, I am almost done. আৰু মই যিমানখিনি পাৰোঁ মই ট্ৰাই কৰিছোঁ আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ আৰু এতিয়া বহুতে ক'ব যে কিয় কৰিছা ভাল লগা নাই ফাল্টু লাগিছে বা হেৰি এনেকৈ ক'ব কি আছিলে যদি কৰিব নাজানে মেকআপ কিয় কৰা তেনেকৈ কয় বহুতে মই দেখোঁ চ' আই ন' মই নাজানো বাট ট্ৰাই কৰোঁ নিজে কৰিব কাৰণ মোকতো কোনেও কৰি নিদিয়ে চ' সেইটো কাৰণে মই নিজে ট্ৰাই কৰোঁ কৰিব আৰু বিহু বুলি সেইটো কাৰণে মই ট্ৰাই কৰিছোঁ আৰু এয়া কাজল দি লগাইছোঁ বাৰু দেই মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বাট এইটো আপোনালোকে দেখিলে গম পাব পাৰে কাজল দি লগাইছোঁ চ' বাকীখিনি দেখুৱাই আছোঁ চাই থাকক আৰু এতিয়া মই নেক্সট এপ্লাই কৰিম মুখত যে কিবা ৰঙা ৰঙা ঘঁহে যে এই কিবা অকণমান ৰঙা ৰঙা ঘঁহি দিম আৰু নাজানো আৰু কিবা অকণমান ৰঙা ৰঙা অকণমান ঘঁহি দিম আৰু বিহু বুলি আৰু হয় নে নহয় কাৰণ ৰঙা ৰঙা কিবা এটা ঘঁহি দিম আৰু কিবা এটা জানো কি কয় জানো আৰু চ' এতিয়া মোৰ এটা বস্তুৱে বাকী আছে সেইটো হৈছে লিপষ্টিক বিফৰ এপ্লাইং লিপষ্টিক মই বেবী লিপষ্টিকটো লগাই লৈছোঁ আৰু এইটো বেবী লিপষ্টিকটো লগাই পেলাই মই ৰেড লিপষ্টিক লগাম চ' গাইজ মই ৰেডি এয়া আজি ফাৰ্ষ্ট টাইম গোটেইখিনি চব কৰিছোঁ নিজে অকলে বাট এটাই মায়ে কৰি দিছে সেইটো হৈছে খোপাপাত মায়েনো কি বান্ধিলে নাজানো আৰু বান্ধিলে আৰু কিবা খোপাটো নাচাই নহয় মানুহে চ' এয়া মেকঅভাৰটো ময়ে কৰিলোঁ গতিকে আৰু এইজনী মোৰ ফাইনেল লুক হৈ গ'ল এইটো মই খোজকাঢ়ি গৈ আছোঁ মোৰ বিহুৰ কাপোৰযোৰত আৰু এতিয়া যিহেতুকে একদম 5টা বাজিছে আৰু বতৰটো যে মোৰ ইমান ভাল লাগিছে জানেনে মোৰ এনেকুৱা বতৰ খুবেই ভাল লাগে এইবোৰ বতৰ মোৰ বিৰাট ভাল লাগে চ' গাইজ এইটো মোৰ একদম ফাইনেল লুকটো হয় আৰু কেনেকুৱা লাগিছে জনাব আৰু মেকআপ চেকআপ চব ময়ে কৰিলোঁ আৰু আজি ফাৰ্ষ্ট ট্ৰাই বুলিয়ে কৈছোঁ আৰু এয়া চ' এয়াই আছিলে মোৰ গোটেই বিহুৰ লুকটো আই হোপ সকলোৱে ভাল পালে মোৰ এই গোটেই বিহুৰ ভ্লগটো চাই পেলাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই নতুন এটা ভ্লগত লগ পাম বাই বাই